guys, welcome back to my YouTube channel. আপোনালোক সকলোকে পুনৰবাৰ মোৰ YouTube চেনেললৈ স্বাগতম জনাইছো। আশা কৰো সকলো কুশলে আছে, ঘৰতে আছে। মই বৰ্তমানলৈকে ঠিকেই আছো, কিন্তু যথেষ্ট গৰম, বহুত গৰম অনুভৱ কৰিছো। আজি ৰাতিপুৱা খোৱা বোৱা কৰাৰ পাছত দুপৰীয়া ইমান বেছি গৰম লাগিছে, তাৰ পাছত কিবা এটা ঠাণ্ডা খাব মন গ'ল, সেই কাৰণে মই চকো মিল্কশেক বনাবলৈ কি কি প্ৰয়োজন হ'ল মই স্ক্ৰীনত দি দিম। চাই লওঁ চকো মিল্কশেক মই কেনেদৰে বনালো। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক কৈ লওঁ, যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যিসকলে আজি মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোককো মই অনুৰোধ জনাইছোঁ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব, যাতে মোৰ সকলোবিলাক ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে আৰু মোৰ ভিডিঅ'বিলাক চাবলৈ পায়। চ' বলক ভিডিঅ'ৰ মাজলৈ যাওঁ। প্ৰথমতে মই অলপমান গাখীৰ উতলাই আছোঁ। সেইখিনি উতলাই থাকোঁতে মই অলপমান কোকোৱা পাউডাৰ লৈ লৈছোঁ আৰু অলপমান কুহুমীয়া পানী তাত এড কৰি এনেদৰে মিলাই ল'লোঁ। কুহুমীয়া পানীখিনিৰ লগত কোকোৱা পাউডাৰখিনি ভালদৰে মিলাই লৈ মই আগতেই গৰম কৰি থোৱা গাখীৰখিনিত এইখিনি ভালদৰে দি মিলাই ল'লোঁ। তাৰ পাছতে মই ইয়াত দিছোঁ 3 চামুচ চেনি। এটা গ্লাছত মই এনেদৰে চকলেট চিৰাপ লগাই ল'লোঁ। তাৰ পাছত মই তৈয়াৰ কৰা মিশ্ৰণখিনি ইয়াতে বাকি দিলোঁ। একেবাৰে শেষত মই এড কৰিছোঁ 6-7টামান আইচ কিউব। চ' গাইজ, মোৰ মিল্কশেক ৰেডি। আপোনালোকৰ ঘৰতে এনেদৰে চেষ্টা কৰি চাব পাৰে। ঠিক আছে, আজিলৈ তেনেহ'লে মই ভিডিঅ'টো ইমানতে সামৰোঁ। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে প্লিজ লাইক কৰিব আৰু মোৰ এই ভিডিঅ'টো আপোনাৰ ফ্ৰেণ্ডছ আৰু ফেমিলিৰ লগত শ্বেয়াৰ কৰি দিব, যাতে তেওঁলোকেও এনেদৰে শীতল পানীয় ঘৰতে বনাই খাব পাৰে। আৰু ঠিক আছে তেনেহ'লে আজি ভিডিঅ'টো মই ইমানতে সামৰোঁ। থেংক ইউ ছ' মাছ ফৰ ৱাচিং। বাই বাই।